মুক্তিৰ লগে লগে বক্স অফিচত তোলপাৰ লগাই জৱানে ৰচিলে নতুন অভিলেখ। শাহৰুখ খানে অভিনয় কৰা জৱানে মুক্তিৰ দিনাই 129.6 লাখ কোটি টকা উপাৰ্জন কৰি ভংগ কৰিলে হিন্দী চিনেমাৰ সকলো অভিলেখ। হিন্দী চিনেমাত মুক্তিৰ প্ৰথম দিনা সৰ্বাধিক টকা উপাৰ্জন কৰা ছবি হিচাপে অভিলেখ গঢ়িলে শাহৰুখ খানৰ জৱানে। কিং খানৰ সদ্য মুক্তিপ্ৰাপ্ত জৱান সন্দৰ্ভত ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে টুইটাৰত লিখিলে, এইটো বা চুৰবাদে ছবিখনৰ প্ৰতি জনা সঁহাৰি তথা মৰমৰ প্ৰতি দৰ্শক ধন্যবাদ জনালে ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে। এই মুভিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত 7 ছেপ্টেম্বৰত বিশ্বজুৰি মুকলি কৰা হৈছে। বহু অপেক্ষাৰ অন্তত শাহৰুখ খানে অভিনয় কৰা জৱান, যিয়ে ইতিমধ্যে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাৰ লগতে ভাৰতৰ লগতে গ্ল'বেল বক্স অফিচত তুলিছে খলকনি। প্ৰথম দিনাই কেৱল ভাৰততে জৱানে উপাৰ্জন কৰিলে 75 কোটি টকা, উত্তৰ আমেৰিকাত 10.57 কোটি টকা, আমেৰিকা যুক্তৰাষ্ট্ৰত 8.52 কোটি টকা, কানাডাত 2.5 কোটি টকা উপাৰ্জন কৰিছে জৱানে। চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে টুইটযোগে সদৰি কৰিছে এই কথা।